কৰিছে হয় সদ্যনি মাকৰ ঘৰত কি চচমাখন এৰি থৈ আহিলে নি দেখি পোৱা নাই হ'বলৈ কিবা এটা যে পঢ়ি আছোঁ আকৌ সুধিব আহিছে চেতি আনিছোন চুবুৰীটোৰ পৰা অলপ দূৰলৈ গ'লে আপোনাৰ পেটটো ভুটুক ভেটাক কৰি যেন পাইছোঁ কেইদিনো হৈছে যোৱা আকৌ ওলালিহিয়ে যে নক'ব আৰু যাতে তুমি নিজৰ চুবুৰীটো গোন্ধ পালে পেটটো ভুটুক ভেটাক কৰিবই দিয়কচোন নহয় জানো এইবোৰ পিছে বাদ দিয়ক মই আপোনাৰ কাৰণে আমৰ আচাৰ অকণমান আনিছিলোঁ ঘৰত বনাইছিলোঁ লওকচোন খালি বাতিতে প্লেটখনে ঘূৰাই দিব দেই সোনকালে আপোনালোকৰ ঘৰত আমৰ গছে নাই ক'ৰপৰা পালে আমৰ আচাৰ ইমানকৈ গছে নাই ডাল আকৌ আমাৰ ফালে পৰে নহয় সেইটো কথা সেইকাৰণে মই এইবাৰ সেই ঘৰৰ কাষতে লাগি থকা আমজোপাৰ পৰা এটাও আম নাপালোঁ লোকৰ ঘৰৰ আম এজোপা নিজৰ ফালে কৰি ল'বলৈ আপোনাৰ অলপ লাজ নালাগিল নে বাৰু চেতি আনি আপুনি কিন্তু বৰ বেলেগ বস্তু দেই বিনা তেল জলকীয়া খৰচত যে আচাৰখিনি পাইছে তাকে ঠেংকেইটা দিব পাৰে আৰু বাকীনো কি আমিচোন ঘৰৰে মানুহ হয়নে বা তুমুৰ বুলিবলৈনো কি আছে নহয় জানোহে ভাতচি দেখোন কলেজৰ পৰা আহিলা ভাতচি নহয় খুৰী ভাস্বতী আৰু কলেজ ইউনিফৰ্মত আছোঁ তেতিয়া কলেজৰ পৰা আহিছোঁ অভিয়াছলি কথা এই হ'ব দিয়াচোন মৰমতে যেনিবা মই ভাতচি বুলি মাতো আৰু তোমাৰ নামহে যি টানো আমাৰ বুঢ়ীমানুহ মুখত লেবালেব হৈ বুজিছা কথা লগাবলৈ লেবালেব নহয় কিবা কৈছিলা নাই নাই একো কোৱা নাই মই দেখিছিলোঁ পিছে তোমাক কলেজৰ পৰা আহা বাইকত পাছফালে অকণমান দাং খোৱা যে বহিবলৈ কষ্ট হৈছিলে তাতে এটা খামুচ মাৰি ধৰি গৈছিলাতো নে সেইজনী মই হ'বই নোৱাৰোঁ কাৰণ মই তেনেকুৱা ছোৱালী নহয় আৰু কলেজত নহয় মোৰ নিচিনা বহুত ছোৱালী আছে তো আপুনি চাগে বেলেগ কাৰোবাক দেখিব পাৰে মই এতিয়া কাপোৰকেইটা সলাই আহোঁ হা বুজিছে দাদা এইকেইটা মুখত টিকিমি এটা লগাব হ'ল আৰু কোন কেনি কাৰ লগত বা যায় আপুনি থাকোঁতে আকৌ কেমেৰাৰ কি দৰকাৰ আপুনিচোন সম্পূৰ্ণ এটা চলা ফুৰা কৰি থকা কেমেৰাই দিয়কচোন আহোঁ দিয়ক দত্তনী চাহকাপ খাবলৈও নক'লে হ'ব দিয়ক পাছতকৈ কেতিয়াবা খাম আৰু সেইটো চৈক্য পুতেক নহয়নে বাইক চলাই গৈছে পাছফালে ছোৱালীজনীও গৈছে বুজিছে দত্তনী মই যাওঁ পেটটো অলপ ভুটুক ভেটাক কৰিছে এতিয়া ঘৰত মাত এষাৰ লগাই থৈ আহোঁগৈকে দেই যাওঁ